Hello everyone, welcome back to my channel and welcome to my party vlog. So, এয়া ৰাতি 12টা বজাৰ celebration আপোনালোকক অকমান দেখালো 12টা বজালৈকে হোৱাই নাই কেক কাটি celebration Hello mother Guys, এয়া আমাৰ বেলুন ফুকাই আছে ইহঁতে এয়া চাব পাৰিছে এইবিলাক চাব পাৰিছে গাইজ এইটো লগাই আছে লাম্ভা কৰি এয়া মই নেটখন লগালো আৰু লাইট দুটা লগালো আকৌ যাম চাই থাকিব আপোনালোকে ৰাতিপুৱাৰ পৰা গাইজ ভ্লগ কৰিব পৰা নাই মই কামত বিজি হৈ আছিলো গাইজ ৰাতিপুৱাৰ পৰা কামত বিজি হৈ আছিলো সেইটো কাৰণে ভ্লগ বনাব পৰা নাই এতিয়া আৰম্ভ কৰিলো আবেলিৰ পৰা এয়া চাব পাৰিছে পিংক এণ্ড হোৱাইট কালাৰৰ বেলুনছ সেইটাতে মই নেট লগালো কাম বুলি অনে নহয় গাইজ এয়া লাহে লাহে আমি ডেকোৰেশ্যন কৰি আছো এয়া বেলুনবিলাক লগাই আছে আৰু সেয়া বহুত কষ্ট কৰি আছে গাইজ এয়া আৰোহীক চা হাই দি আৰোহী এইভাগে অঞ্জনাই বেলুন লাগি আছে এয়া চাব পাৰিছে গাইজ এইফাকে মই বান্ধি আছো বেলুন আৰু সেই এইফাকে ফুলাই দি আছে আৰু এইফাকে মই বান্ধি আছো Hi guys, আজি বাইৰ বাৰ্থডে তো ইলাক ডেকোৰেশ্যন কৰি আছো আমি কলে এনকে দি কি আঠা লাগে দিব লাগিব বেলুন আঠা লাগে দি কেনে না এইবিলাক বেলুন আৰু ইয়াতে হেপি বাৰ্থডে আছিল বেলুন না ইনকে এক সাইডে ইদি দি ইনটাৰ পিছত দেখিনি উপৰে দি ইনকে আছে ৰহিলা লাগা আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি হয় আৰু কেনেকৈ ডেকোৰেশ্যন কৰিব গাৰুটি প্ৰাপ্তি বসাই থৰ আনা নাই এয়া আৰু আহিছে এতিয়া বেছি ভাল চাখেন কে নহয় মোক ইটা হেনকে ৰেইতে বেলেগ এতিয়া বেলুন থেলুন সব বিলাক লাগি আছে ইহঁতে সব লগাৰ সন্ধিয়া হলে আমি সকলে ৰেডি হম এটু গাইজ আমাৰ ডেকোৰেশ্যন কমপ্লিট কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি এয়া চাব পাৰিছে তলৰ পৰা এয়া ওপৰত তলৰখিনি এতিয়া সাৰিব লাগিব গাইজ এয়া চাব পাৰিছে চিম্পল ডেকোৰেশ্যন বাটাৰফ্লাই কেইটা নেটত লগাই দিছিলোঁ বাট ইমান এটা ভাল লগা নাছিল ফটোখনতে বাটাৰফ্লাই কেইটা বেলুনতে লগাই আছিল চ' সেইটো কাৰণে বেলুনত লগাই দিলোঁ এতিয়া আৰু ডেকোৰেশ্যনটো বেছি ভাল লাগিছে চ' চাই যাব ভিডিঅ'টো একদম শেষলৈকে Guys, eya amar final decoration. Eya room decoration sab parise. Hi. Eya more birthday decoration, guys. Kenikwa lagise comment koriso na. Oh, kamot busy guys. Vlog banabo poai nai. Bahut busy kamot. Oh. এইফালে পুৰি আৰু এয়া তলত মায়ে ভাজা পিঠা বনাল পুৰি কেইখন ময়ে বনালো বাৰু সো এয়া মোৰ ফ্ৰেন্ড কেইজনে আহি পাল সিহঁতক চৰবত খাবলৈ দিছো এয়া যিখিনি মানুহ মতা হৈছে লাহে লাহে আহিলে আন্টিহঁতে এয়া মামীহঁতে গোটেইবিলাকে আহিলে মোৰ ফ্ৰেন্ড কেইজন দেৰি হ'ল কাৰণে ভাবিলো বেলেগ এটা অহা ৰখি থাকো কেকটো জলদি কাটি দিও কাৰণ সিহঁতৰ দেৰি হ'লে আৰু দিগদাৰ হ'ব ন সো এয়া মই এতিয়া কেক কাটিং কৰিম নিজৰ হাতেৰে বনোৱা কেক গাইস প্ৰতিবাৰে মানে বেলেগৰ বাৰ্থডেৰ কাৰণে কেক বনাও ইবাৰ নিজৰ বাৰ্থডেৰ কাৰণে নিজে একদম 3 টিয়াৰ কেক বনালো পুৰা এতিয়া কাট কৰি আছো চাব পাৰিছে তুমি
আগত গেলে আরোহী অফ করো ভিডিওটা ও দিটুল guys, saya bari birthday ko lagi ya. Kai gift kote gift gila. Hello guys, so yeah, birthday gift gila আজি আপোনালোকক দেখাম এইবিলাক চাও দেখুৱাম এদি চা এদি দেখা কামটি এইবিলাক গিফট গিলা দেখাম আপোনালোকক সো এটা নকৰিম আনবক্সিং কৰে গৰুতে আনবক্সিং কৰো নাংগে নেকি লাষ্টত কৰবি দে এতিয়া কৰো আগতে জানো এইগিলা নহয় নহয় কাম কৰছা নিজে নিজে কৈ আছিলো কিয়া তুই কৰছা লাগছে হাত খান দে এটা আমি চাইতে না নিয়া লাগি শিক্ষা তুমি দাও চাইতে বলে আদি মারে এসে কথা যা Hola, voy a repetir otra vez. Por lo ¿Cómo lo dice. dice? Oye, ¿cómo lo dice, ya? আমি দিছি আমি দিছি আসে আসে করো প্রেমে Deh. জানো ইয়া তুমি প্রেম খাজা বস্তু দিলে ভালে পাবো লাভ দিয়ে পেইটা ভাল লাগছে এটা Ita beleg kan rasa mu ita basi laisu. এটা ভাল লাগছে Ta ko aina kan fata asil aru jai kukur diisu. Gure diisu. মোর ফটো হে লাগাব লাগবো এগুলো Di ita dhar. Imu khan. Ita baiki. কত মোর ফটো ইডিয়া আমি দেখা পাই আছি আনছা তার মানে তুই ফটো আৰু পাইছে এনে মারলে এই গরমত দিনত তিনটা কষ্ট কৰি আছে মই জানো এর কথা জানো ই কত বেলেগতে পাহৰি গিছে চাং উল্টাকে লাগালি জানো 3 ই